নুপজা ছোৱালীজনী নুপজাৰ কাহিনী এটা আছিল। মোৰ নুপজা ছোৱালীজনী নুপজাৰ কাহিনী এটা আছিল। মাকে কাহিনীটোলৈ চুৱেটাৰ গোঠা নাছিল, আনকি ফ্ৰক এটাও চিলোৱা নাছিল। বুটাম লগোৱাটো দূৰৰে কথা। উপন্যাস হ'লে কাহিনীটো উলিয়াই দিবলৈ সাঁচি ৰখা নাছিল। মাকৰ দিনৰে মীনা কৰা জোনবিৰি। অকণমানি হাইকু এটাৰ পৰা কাহিনীটো এদিন ছনেট হ'ল। ছনেটৰ পৰা গল্প হৈ নাটক আদিৰ মাজেৰে কাহিনীটো এটি দীপ ৰূপকথা হ'ল। ৭ সাগৰৰ দেশ বিদেশৰ ১৩ নদীৰ সিপাৰৰ জোনাকী আহি উপচাই পেলালেহি আমাৰ নোহোৱা ঘৰখন। অপৰূপ ৰূপকথাটি হওঁতেই মোৰ নুপজা ছোৱালীজনীৰ নুপজাৰ কাহিনীটো কোনোবাই ৰ'দত তপতালে, কোনোবাই ভৰাই থলে আন্ধাৰ চেঁচা কোঠালিত, কোনোবাই আখৰবোৰত বাটৰ ধূলি ঘঁহিলে, কোনোবাই ঢালিলে এচিড, কোনোবাই কাহিনীটোলৈ গ'ল অজান মুলুকলৈ, কোনোবাই চিন মোকাম নোহোৱা কৰি শেষলৈকে সেইটো ফালি পেলালে। নুটুকা চকুপানী টুকি তাইৰ নোহোৱা মাকজনী বাউলী হ'ল। নোহোৱা বাপেকটো হৈ মই মোৰ নুপজা ছোৱালীজনীৰ অমৃত দেহটো সাৱটি তাইৰ নথকা কপালখনত চুমা এটা খাই ক'লোঁ, আই নুপজো দে ময়ো, তোৰ মাৰো নুপজক আকাশ, নুপজক বতাহ, নুপজক বিৰিখ আৰু নৈ, নুপজক এই পৃথিৱী।